তো গাইজ মানে অলপ খেলালো আৰু সৰুখনৰ লগত সৰুকালৰ মনত পেলাই ক্ৰিকেট আচলি ক্ৰিকেট নহয় 20 টকাত দামী বলৰ ক্ৰিকেট এনে অলপ ঘূৰি আছোঁ আৰু এইবোৰ খ্ৰীষ্টানসকলৰ বাবে বৰদিন আছিল আৰু এইবোৰ এনে খ্ৰীষ্টানসকল বহুত কষ্টৰে যাইছে তো আমি অলপ চাই পাৰ হৈ গ'লোঁ তো আৰু আগলৈ চাই থাকিব কি হয় আৰু আজি জানেনে কি হ'ল আমাৰ LP স্কুলত সৰু সৰু ছোৱালীবিলাক নাচি আছে তো অলপ চাওঁ আহক আৰু একদম ৰাতিপুৱা হৈ উঠাৰ পিছতে আমাৰ ইফালে বাবাই পুৰণি মডেলৰ বাঁহত খেৰ দি উঠাই দি আছে আৰু মই আছোতো ওপৰত এয়া চাওক আজিকালিতো এনেকুৱা নাইয়ে গোটেই খেৰ চেৰ বেচাই দিয়ে তো আমি আৰু আমাৰ গৰু আছে তো আমি খেৰবিলাক গোটেই আমাৰ ফালে পুঁজি কয় আপোনালোকে কি কয় তো এয়া মই উৎসুখেৰে পুঁজিৰ ওপৰত একদম তো উঠি একদম ৰাতিপুৱাই কাম কৰি আছোঁ তো আপোনালোকে কি কয় আৰু ইফালে চিট এৰাই নাই সূৰ্যই উঠা নাই তো আমি ৰাতিপুৱাই কাম কৰি আছোঁ তো আপোনালোকে কৰে নে নাই কমেণ্ট এটা কৰি জনাই